হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আমাৰ ঘৰলৈ ৰাতিপুৱাই আলহী এজনীৰ আগমন ঘটিছে দেই। মানে মোৰ লগৰ বান্ধৱী অঞ্জলি আৰু দীপশিখা, আৰু সিহঁতক অহা গম পায়ে মই পূৰা একদম খানাত ব্যস্ত হৈ গৈছোঁ। খানা বনোৱাত পূৰা ব্যস্ত মানে। আৰু এইফালে মাংস বনাই থাকোঁতে মই সিহঁতক টেষ্ট কৰিবলৈ দিলোঁ দুইজনীকে, আৰু সিহঁতক টেষ্ট কৰিবলৈ দিছোঁ। আৰু সিহঁতে খাই পেলাই চাই পেলাই মোক কৈছে আৰু মানে ঠিকে আছে বুলি। আৰু এয়া আমি কেইজনীয়ে ওলাই ল'লোঁ। আমাৰ ঘৰৰ ওচৰতে এখন বজাৰ হয়, দেওবৰীয়া বজাৰ, তালৈ তিনিওজনীয়ে। আৰু এয়া বজাৰত গৈ পেলাই আমি পূৰা একদম বজাৰ কৰিলোঁ। বজাৰ কৰাত ব্যস্ত গোটেইকেইজনীয়ে। এজনীয়ে হয়তো মোনা ধৰিছে, এজনীয়ে বজাৰ কৰিছোঁ। তাৰপিছত আৰু এয়া বজাৰত লগ পালোঁ সংগীতা আৰু তাইৰ গিৰিয়েকক। আৰু তাই এয়া চানা কিনি পেলাই নিজেও খাইছে, চবকে খুৱাইছে। আৰু আহি লৈ পেলাই আমি এয়া পূৰা খানা খালোঁ। খাই লৈ পেলাই মানে পূৰা একদম কাঁহী চেলেকি খাইছে। এইজনী দীপশিখাই পূৰা একদম কাঁহী চাহী চাফা কৰি দিছে। আৰু এইফালে সংগীতাই খাইছে একদম হাৰ্ডি চুপি খাইছে। আৰু এইফালে মোৰ থালিখনো মানে মোৰ খোৱা বোৱা মানে প্ৰায় শেষেই হ'ল। আৰু ময়ো মানে ধুনীয়াকৈ খালোঁ আৰু ভাতকেইটা। আৰু খাই বৈ পেলাই এয়া ৰাস্তালৈ ওলাই গ'লোঁ চবেই। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে ফ'ল' কৰি দিব।